চাওক আপোনাৰ কিমান মানুহ এনেকৈ পুৰা পূজা দি ইপিনে পূজা দি এনেকৈ ওলাই চাওক। হেল্ল' বন্ধু, ক'ত ধামাকা ভিডিঅ' হ'বলৈ গৈছোঁ, তো ক'ত যাবলৈ ওলাইছোঁ, তাক ড্ৰেছ পাতি পিন্ধিছোঁ এনেকৈ। আৰু কি গাড়ী লৈ আমি ক'ত যাম, বলেবত যাম, তো গাড়ীখন দেখাম। তো গাড়ীখন ইটা বালা আনা গাড়ীখন, সিখন গাড়ীত আমি গৈ আছোঁ। তো এনেকৈ তো কেনেকুৱা লাগিব, তো কিমান কষ্টকৈ যাম আমি বলেবত, তো দেখুৱাবলৈ চেষ্টা কৰিম। তো এনেকৈ ভিডিঅ'টো চাই থাকক, তো মজাকৈ চাব। আৰু এইখন চাওক ধামাকা গাড়ী লৈ যাই আছোঁ, আপোনালোকে চাই থাকক, মজাকৈ চাই থাকক। তো এইবিলাকে নিশ্চান চাওক, চিপ বলেববাৰ তো নিশ্চান চাওক। আৰু এই নিশ্চানকৈ এইখন গাড়ী লৈ আমি এনেকৈ গৈ আছোঁ, তো চাই থাকক। আৰু আমাৰ যে খিচাৰি পাতি তো এৰি চাওক, ওপৰত কি আপোনালোকে গম পাইছে এইটো কি চাওক। তো এতিয়া কি বাজিব আজি, পুৰা ধামাকা বাজিব আজি। আৰু এনেকৈ এইখন গাড়ী লৈ তো গৈ আছোঁ। তো চাওক এইখন কাম কাজ চলি আছে এনেকৈ, তো দেখিবলৈ পাইছে কাম কাজ পুৰা চলি আছে। তো এদি হ'ল চাওক, এদি হ'ল আচাৰ, আৰু এদি হ'ল খিচাৰি, পুৰা ধামাকা খিচাৰি চলি যায়, গৰম খিচাৰি। তো চাওক ডেক্সিত খিচাৰি দিছা না, অ' ভাই। তো দেখো, তো চাওক খিচাৰি কেনেকৈ চলি আছে, তো চাওক। আৰু এনেকৈ খিচাৰি খাব লাগিব, ধামাকাকৈ খিচাৰি। তো খিচাৰিবিলাক পুৰা মজাকৈ খাম, তো এনেকৈ চাওক। আৰু খিচাৰি দিয়া মানুহটা অলপ ভালে আছে দেই পাৰ্টনাৰ। তো চাওক খিচাৰিবিলাক দি আছে, তো চাওক কি খিচাৰি মাৰি আছে ৰে একেবাৰে। অ' খিচাৰি অলপ খাই দিম, মাৰি দিম খিচাৰি। তো খাওক, চাই থাকক, মজা খিচাৰি চলি থাকব। তো লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব, আৰু সকলোকে শ্বেয়াৰ কৰি দিব। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোকে শ্বেয়াৰ কৰি দিব, চাই থাকক মজাকৈ। তো চাওক আৰু খিচাৰি বাতি চলি আছে, পুৰা মজা খিচাৰি হৈছে। চাওক আপোনালোকে দেখিছে এইটো মৃত্যুঞ্জয় মন্দিৰ দেখিবলৈ গৈছে। আপোনালোকে চাওক পুৰা ফাইনেলি মৃত্যুঞ্জয় মন্দিৰ আপোনাক দেখালোঁ। তো 126 ফুটমান ওখটা হ'ব, লাম্বাটো 126 ফুটমান হ'ব। আৰু আপোনাক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু এনেকৈ চাওক, আৰু আপোনালোকে চাওক দেখিছে, তো এনেকৈ চাওক 126 ফুট পুৰা হ'ব। আৰু আপোনাক যিখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। তো চাওক আৰু এই চাওক পুৰা তামাম বহুত লাইন হৈছে, দেখা পাইছে চাওক কিমান লাইন হৈছে এনেকৈ। তো চাই থাকক পুৰা, মই মুখখন দেখাম এনেকৈ বহুত লাইন হৈছে। লাইনত পুৰা কষ্ট কৰি এনেকৈ পালোঁ, এইখিনি আহি পালোঁ আমি কষ্ট কৰি। আৰু হ'ল ইটো আপোনালোকক এনেকৈ মই দেখালোঁ। তো চাওক বহুত এনেকৈ মানুহ আহিছে, তো পূজা তামাম কৰি আছে। তো লগতে আছে আমাৰ লগ আছে, তো চাওক। আৰু আমি দুজনে আৰু আমি বহুত এনেকৈ আহিছোঁ। তো আমি 28 জন মানে এনেকৈ আহিছোঁ পূজা। আমি গাঁৱৰ পৰা আহিছোঁ, তো আমি অভয়পুৰীৰ পৰা আহিছোঁ, এনেকৈ আহিছোঁ 28 জন মানে আমি আহিছোঁ অভয়পুৰীৰ পৰা। আমি মানে ইয়াতে মৃত্যুঞ্জয় মন্দিৰলৈ আহিছোঁ, নগাঁৱলৈ। অভয়পুৰীটো নগাঁও আমি আহিছোঁ। আৰু এনেকৈ আমাৰ লগ আছে, তো বন্ধু আছে। তো বন্ধু কেনেকুৱা লাগিল, কেনেকুৱা ভাল লাগিল মৃত্যুঞ্জয় মন্দিৰত আহি, তো কিমান পূজা মানে কেনেকুৱা ভাল লাগিছে, তো কিমান মানে সপোন আছিলে ইয়াতে অহা বুলি। তো মোৰতো বহুত সপোন আছিল। তো বন্ধু কিমান সপোন আছিল ইয়াতে অহাৰ? মোৰ সপোন আছিল ইয়াতে, মানে আজি প্ৰথমবাৰ আহিছোঁ। আগৰ পৰা সপোন আছিলে যে এদিন আহিম, কিন্তু আজি আহিছোঁ। ঠেলা হেঁচা হৈছে বাৰু, কিন্তু তথাপিও ভাল লাগিছে ইয়াতে আহি। তো আজি বহুত পুৰা মজা লাগিছে। তো মই বহুত মানে কষ্ট কৰি আহিছোঁ। তো কষ্ট কৰি আহি তো কষ্টৰ ফল সদায় মিঠা, কষ্টৰ ফল সদায় চবে কয় সদায় মিঠা। আৰু আমি এনেকৈ ভিডিঅ'বিলাক দি আছোঁ। তো মোৰ বন্ধুৱে এটা ভিডিঅ' ইউটিউব চেনেল খুলিছে। তো আমাৰ বন্ধুটো মোৰ ভিডিঅ' মানে দিয়ে। তো এতিয়া ভিডিঅ'টোৰ নামটো কৈ দিয়ক, ইউটিউব চেনেলটোৰ মানে নামটো কৈ দিয়ক। আৰু মোৰ তাকে পুৰা হয়নে নাই, প্ৰশান্তছ ব্লগ হয়। প্ৰশান্তছ ব্লগ। আৰু এনেকৈ ধামাকা পুৰা ভিডিঅ' হ'ব, আৰু মজা ভিডিঅ' আপোনালোকে দেখিবলৈ পাব। তো এনেকৈ বন্ধু আৰু মই আছোঁ, তো আপোনালোকে দেখিবলৈ পাব। তো এনেকৈ চাওক, আৰু এনেকৈ বন্ধু আৰু মই আছোঁ। তো এনেকৈ চবেই আহিছে ইয়াতে। আৰু এইটো হ'ল মৃত্যুঞ্জয় মন্দিৰ, আপোনালোকে দেখাবলৈ চেষ্টা কৰিম। চাওক কিমান মানুহ হৈছে, এনেকৈ দেখাবলৈ পাইছে। চাওক আপোনালোকে এনেকৈ, তো চাওক আপোনালোক দেখাবলৈ চেষ্টা কৰিম। এনেকৈ দিয়া এনেকৈ চাই থাকক। তো বহুত মানুহ আহিছে, তো পুৰা পূজা পাতি পূজা ধামাকা কৰি আছে। আৰু এনেকৈ আপোনালোকে দেখিবলৈ পাইছে। তো চাওক এনেকৈ পুৰা তামাম।
তো বহুত ধৰণৰ মানুহ আহিছে চবৰে কি আৰু আমি নেক্সট টাইম নেক্সট মানে আমি কেদাৰনাথ যাম বুলি এটা ভাবি আছোঁ সপোন আছে আমাৰ কেদাৰনাথ যাম বুলি আমি এনেকৈ ভাবি আছোঁ তো চাই থাকক আমি এনেকৈ পূৰা মজাকৈ কি কৰি আছোঁ গৈ আছোঁ তো আপোনালোকক দেখালোঁ এনেকৈ মৃত্যুঞ্জয় মন্দিৰটো দেখালোঁ তো আমি বন্ধুৰ সময় আছোঁ পূৰা ঘূৰি আছোঁ তো চাওক আৰু এনেকৈ পূৰা মানুহ ধামাকা আহিছে ধামাকা আৰু আজি কিমান মজা লাগে আৰু একেবাৰে পূৰা ভাল লাগিছে তো আপোনালোক ঘূৰি বাৰু এইখিনি দেখাবলৈ চব চেষ্টা কৰি আছোঁ তেনেকৈ চাই থাকক তো পূৰা আজি অলপমান চব দেখাবলৈ চেষ্টা কৰিম চাওক কিমান মানুহ হৈছে আৰু ৰাতি আহিছোঁ না অলপমান পূৰা মজা কৰি আহিছোঁ এনেকৈ আহি ভাল লাগিছে তো বন্ধু আৰু মই আছোঁ চাওক পূৰা এনেকৈ পূৰা মানুহ আহিছে গাড়ী চাড়ী লৈ পূৰা আহিছে আমিও গাড়ী লৈ আহিছোঁ আৰু এনেকৈ পূজা পাতৰ পূজা মজাকৈ কৰিছে তো চাওক না কি বক্স ধামাকা বক্স আপোনাক দেখাবলৈ চেষ্টা কৰিম তো লাইনটো চাওক কিমান ডাঙৰ লাইন আৰু এই লাইনত আমি কষ্ট কৰি আছিলোঁ পূৰা এনেকৈ পূজা দিবলৈ তো কিমান আমি আশা কৰি আছিলোঁ তো চাওক এনেকৈ পূৰা কষ্ট কৰি আছিলোঁ আৰু এনেকৈ আমি এনেকৈ পূৰা ফাইনেলি পূৰা হৈ গ'ল চাওক পূৰা এনেকৈ লাইন পাতি পূৰা খাৰ হৈ আছে আৰু এনেকৈ পূৰা আমি আছোঁ চাওক না কিমান মানুহ মানে ফাইনেল দেখিবলৈ হ'ব বহুত মানুহ এনেকৈ মানুহৰ ভিৰৰ মাজত এনেকৈ পূৰা ভিৰ হৈ আছে তো চাই থাকক তো মজাকৈ আমি পূজা পাতল দি দিলোঁ চাই থাকক পূৰা মজাকৈ চাওক কিমান লাইন হৈছে তো দেখিবলৈ হ'ব তো কিমান লাইনটো চাওক কিমান দীঘল লাইন আৰু কিমান যে মানুহ আহিছে তো দেখাবলৈ চোনা পূৰা একেবাৰে পাগল হৈ যাব বহুত ডাঙৰ লাইনটো চাওক মনৰ আশাটো পূৰণ হ'ল তো মই বহুত দিনৰ পৰা ভাবি আছিলোঁ যে ইয়াতে মই আহিম তো মই সঁচাকৈ আজি মানে আহিলোঁ ফাইনেলি আহিলোঁ আৰু আজি ফাইনেলি আহি পূৰা এনেকুৱা ভাল লাগিছে না ক'ব নোৱাৰোঁ আৰু ক'ব মোৰ ভাষা নাই এনেকুৱা মোৰ আজি পূৰা সঁচাকৈ পূৰা ভাল লাগিছে তো নেক্সট বাৰ ভিডিঅ'বিলাক পাই থাকোঁ ভিডিঅ'বিলাক এনেকুৱা পাই থাকিব আৰু মজা ভিডিঅ' পাব আপোনালোকে চাই থাকক তো মই সুধিব বিচাৰিম দাদাহঁতৰ পৰা তো তুমি দাদাহঁতৰ পৰা আহিছে ঢেকীয়াজুলিৰ পৰা আহিছে আমাৰ দাদাহঁত এনেকৈ চাই থাকক দাদাহঁত আহিছে তো দাদাৰ নামটো কৈ দিব শ্যামল দাস কিমানজন মান আহিছে কিমানজন আহিছে আমি চাৰিজনে আহিছোঁ আমি দাদাহঁত চাৰিজনে চেল্ফি উঠি আছে ঐ দাদাহঁতৰ পৰা আহিছে লগ পালোঁ বন্ধুবিলাক ভাল লাগিল মোৰো ভাল লাগিল তো মোৰ ফাৰ্ষ্ট টাইম আহিলোঁ বহুত সপোন আছিলে আহিব অহা নাছিলোঁ ভিডিঅ'তে ইউটিউব কৰি আছোঁ তেনেকৈ আচ্ছা দাদুজন মাৰিব চেনেলটো পাই যাব আপোনালোকে আচ্ছা আৰু এনেকৈ চাব চাওক মজাকৈ এনেকৈ দেখিবলৈ পাইছে তো চাওক পূৰা মজাকৈ পূৰা হৈ আছে এনেকৈ পূৰা এতিয়ালৈকে আহি আছে মানুহ পূৰা আহি ধামাকা আহি আছে বহুত মানুহ আহিছে এনেকৈ তো চাওক এনেকৈ মানুহবিলাক পূৰা আহি আছে আৰু এনেকৈ পূৰা পূজা কৰি আছে তো চাওক এনেকৈ আপোনালোকে